ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয় নে নহয় এই আপুনি কি নাম আপোনাৰ তে আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে এমপি বনোৱা নাই নেকি তেওঁলোকে এমএলএ বনোৱা নাই নেকি এজ তেওঁলোকৰ এমপি গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু ব্যৱস্থা কৰিব লাগে বা তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় বা আপুনি অসমীয়া মানুহ হয় নে নহয় এই আপুনি কি নাম আপোনাৰ তে আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে কওকচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে এমপি বনোৱা নাই নেকি তেওঁলোকে এমএলএ বনোৱা নাই নেকি এজ তেওঁলোকৰ এমপি গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ল'লে হ'ল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাৱটি বহি থাকিব লাগিব ঘৰত আৰু